পিৰ দেউতাক কিউৰ পুতেক হয় এন যদি কিউৰ ভায়েক হয় তেন্তে এনৰ সৈতে পিৰ কি সম্বন্ধ কি বাৰু উত্তৰটো নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাঁথৰ আশা কৰোঁ আজি ভিডিঅ'টো ভাল পাব আজিৰ ভিডিঅ'ৰ 1 নম্বৰ সাঁথৰটো হ'ল মানুহে নিজৰটো নধৰে আনৰটো ধৰে আকৌ আনে তেওঁৰটো ধৰিলে বেয়া পায় মানুহে নিজৰটো নধৰে আনৰটো ধৰে আকৌ আনে তেওঁৰটো ধৰিলে বেয়া পায় কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল ফুল ধৰাটো 2 নম্বৰ সাঁথৰটো হ'ল জাজিত লাগিল জাজি পৰ্বতত লাগিল শিল বান্দিৰ হাতত সান্দি লাগিল গৃহিণীয়ে খালে কিল জাজিত লাগিল জাজি পৰ্বতত লাগিল শিল বান্দিৰ হাতত সান্দি লাগিল গৃহিণীয়ে খালে কিল কি হ'ব উত্তৰটো কোৱাচোন ভাবি বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল কান্দিক লাই দিয়া 3 নম্বৰ সাঁথৰটো হ'ল দেখাত মই এটা বাতিৰ সমান তথাপিও মোক পানী দি ভৰাব নোৱাৰে দেখাত মই এটা বাতিৰ সমান তথাপিও মোক পানী দি ভৰাব নোৱাৰে কি বাৰু উত্তৰটো কোৱাচোন ভাবি বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল চকা চাকনিখন ইয়াত যিমান পানী ভৰালেও ভৰাব নোৱাৰি 4 নম্বৰ সাঁথৰটো হ'ল ঢেকীয়ানীত চলে উলুবাৰীত পৰে ৰাতিপুৱা উঠিয়েই চৰক চৰক কৰে ঢেকীয়ানীত চলে উলুবাৰীত পৰে ৰাতিপুৱা উঠিয়েই চৰক চৰক কৰে কি হ'ব উত্তৰটো কোৱাচোন ভাবি পেলাই বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল কুৱাৰ ঝাৰু ৰাতিপুৱা উঠিয়েই চৰক চৰক কৰে আজিৰ ভিডিঅ'ৰ 5 নম্বৰ সাঁথৰটো হ'ল পিৰ দেউতাক কিউৰ পুতেক হয় এন যদি কিউৰ ভায়েক হয় তেন্তে এনৰ সৈতে পিৰ কি সম্বন্ধ পিৰ দেউতাক কিউৰ পুতেক হয় এন যদি কিউৰ ভায়েক হয় তেন্তে এনৰ সৈতে পিৰ কি সম্বন্ধ কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল ককা আৰু নাতি বাৰু মই কোৱাৰ দৰে আপোনালোকেও ভাবিছিল নে উত্তৰটো যদি ভাবিছিল তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব